নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকৰ আগত কেইখনমান ষ্টকৰ গাড়ী দেখাই আছোঁ আৰু এখন হুণ্ডাই ভাৰ্না এখন দেখাম ডিজেল ভাৰ্জনত। তো গোটেইখিনি ডিটেইলছ মই দি আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি আমাৰ চেনেলত কোনোবা নতুন কৰি আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। এইখন ইয়ন আছে 2012 মেগনা, তো এইখন ল'ব পাৰিব 2,15,000ত ল'ব পাৰিব। এইখন ডিজেয়াৰ হয় 2018 মডেলৰ ডিজেয়াৰ হয়। এইখনো যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে ল'ব পাৰিব। এইখনৰ প্ৰাইচ আমি 5,50,000 ৰাখিছোঁ। 5,50,000ত ল'ব পাৰিব। ৰিফাইনেন্স ফেচিলিটি পাই যাব আপোনালোকে। এইখন এল্টো K10 আছে, এইখন 3,10,000 আহিব। 2017 একদম লাষ্ট হয়। তাৰ বলেৰোখনো আছে 2019 একদম লাষ্ট হয়। 2019 লাষ্ট অক্টোবৰ হয়। তো এইখনো ল'ব পাৰিব আপোনালোকে 720। এইখন বেলেনো আছে 2018, এইখনো আপোনালোকে ল'ব পাৰিব। বেলেনো ডেল্টা হয় এইখন, তো এইখনো ল'ব পাৰিব আপোনালোকে 630, 6,30,000 টকাত। তো যদি ভাল লাগে নাম্বাৰকেইটা আপোনালোকে স্ক্ৰীনশ্বট কৰি হোৱাটছআপ কৰি দিব, মই গোটেইখিনি ডিটেইলছ আপোনালোকক দি দিম। এইখন ডিজেয়াৰ হয়, LDI চুইফ্ট ডিজেয়াৰ ডিজেল ভাৰ্চন 2010। এইখন ল'লে আপোনালোকে 1,90,000 ল'ব পাৰিব, 1,90,000। এইখন ৱেগনাৰ আছে 2014 হয়। এইখন ল'লে আপোনালোকে 3,60,000 ল'ব পাৰিব, 3,60,000 টকাত। LCD চব লাগি আছে। ইয়ন আছে, ইয়নখন ল'ব পাৰিব আপোনালোকে 195 ল'ব পাৰিব। স্পৰ্টছ হয় 2012। I10 আছে, I10খন 1,80,000 ল'ব পাৰিব, 2008 হয়, ফাৰ্ষ্ট অনাৰ। এইখন ফাৰ্ষ্ট অনাৰ 2013 এল্টো, এইখনো ল'ব পাৰিব আপোনালোকে 2,20,000ত। ৱেগনাৰখন আছে। তো যদি ভাল লাগে নাম্বাৰকেইটা স্ক্ৰীনশ্বট কৰি মোক হোৱাটছআপ কৰি দিব, মই গোটেইখিনি ডিটেইলছ দি দিম। নহ'লে ফোন কৰিও মোক সুধিব পাৰে, নাম্বাৰটো কৈ দিলে মই জনাই দিম। তো এইখন I10 আছে, I10খনো ল'ব পাৰিব আপোনালোকে 2011 2011 মডেলৰ হয়। এইখন চুইফ্ট আছে 2017 একদম লাষ্ট। আৰু এইখন হোৱাইটখন হ'ল 2018 দুখন চুইফ্ট হয় পেট্ৰল ভাৰ্চন। এখন LXI অপশ্যনেল, এখন হ'ল VXI। তো এইখন হ'ল আপোনাৰ চিলভাৰ কালাৰটো আপোনালোকে ল'ব পাৰিব 4,10,000 টকা, আৰু হোৱাইটখন ল'ব পাৰিব 4,70,000 টকা। আৰু ইণ্ডিগ'খন আছে, ইণ্ডিগ'খন 1,10,000ত ল'ব পাৰিব আপোনালোকে, আৰু ৱেগনাৰখন 1,80,000ত ল'ব পাৰিব। তো বহুত গাড়ী আছে, আপোনালোকে যদি কিবা গাড়ী লাগে তেনেহ'লে মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে হ'ল, মই গোটেইখিনি ডিটেইলছ দি দিম আপোনালোকক। তো বহুত আহিছে গাড়ী, নতুন আছে। তো এতিয়া দেখাইছোঁ মই হুণ্ডাই ভাৰ্না। এইটো চাওক, বহুত ধুনীয়া হয়। বাম্পাৰত অলপ স্কেচ আছিলে, সেইটো কালাৰ আছে, বাকী চব অৰিজিনেল পেইণ্টত আছে। বহুত ধুনীয়া হয় গাড়ীখন, একদম পূৰা জেনুইন আছে, ক'তো স্ক্ৰেচ নাই, অৰিজিনেল পেইণ্টত আছে গাড়ীখন। এই লুকছটো চাওক আপোনালোকে, বডি চব অৰিজিনেল পেইণ্টত আছে। বাম্পাৰ জাষ্ট অলপ স্কেচ আছিলে, সেইটো পেইণ্ট হৈছে। তো বাকী চব অৰিজিনেল আছে। টায়াৰ চাৰিওটা পূৰা ধুনীয়া নতুন লাগি আছে। তো মই গোটেইখিনি ডিটেইলছ দি আছোঁ, চাই থাকক আপোনালোকে। এইখন 2010 ভাৰ্না হয়, 2010 একদম ডিচেম্বৰৰ হয়। তো 2011 বুলি ক'ব পাৰে আপোনালোকে। আপোনাৰ 1 মাহৰ ডিফাৰেঞ্চত পাব। ডিজেল ভাৰ্চন, চলাই বহুত কমফৰ্টেবল, মাইলেজটো আপোনালোকে 20+ পাব। ইণ্টেৰিয়ৰটো চাই লওক, লেডাৰৰ ছিট কভাৰ লাগি আছে, এইটো চাই লওক। 4 পাৱাৰ উইণ্ড' পাই যাব, AC, পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ড', মিউজিক ছিষ্টেম, গোটেইখিনি আছে ফিচাৰ্ছ আপোনালোকে। চলাই বহুত ধুনীয়া, বহুত হেভি, আৰু মাইলেজটো বহুত ধুনীয়া পাব আপোনালোকে। তো যদি কোনোবাই ভাৰ্না অলপ কমত বিচাৰি আছে, বা যদি অলপ চিডান কাৰ ল'ম বুলি ভাবি আছে, তেনেহ'লে এইখন ল'ব পাৰিব আপোনালোকে। বহুত ধুনীয়া পাব, বহুতেই ধুনীয়া। আৰু মানে বডিবিলাক চব অৰিজিনেল পেইণ্ট, গাড়ীৰ পূৰা ফুল গেটআপত আছে। চাই লওক কণ্ডিশ্যনবিলাক, বহুত ধুনীয়া হয়। যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে এইখন ল'ব পাৰিব। মোৰ নাম্বাৰত যোগাযোগ কৰক, নহ'লে সোনু অটো এজেঞ্চি, বাইহাটা চাৰিআলি, মঙলদৈ ৰোড, তাত আহিলে আপোনালোকৰ থানাখনৰ ওচৰত আহিলে পাই যাব। তো আৰু বহুত গাড়ী আছে। তো এইটো চাই লওক গাড়ীখনৰ লুকছটো, টিপটপ কণ্ডিশ্যনত থকা গাড়ী, আৰু ৰানিংটো পূৰা ধুনীয়া, ৰানিংটো কম আছে। তো মই এবাৰ ডিকিটো দেখাই দিছোঁ। স্পেচটো বহুত পাব ডিকিত আপোনালোকে, স্পেচটো বহুত ধুনীয়া আৰু বহুত ডাঙৰ মানে। আৰু এতিয়া এক্সপিয়াৰ টায়াৰ চব পূৰা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, নতুন টায়াৰ হয় এক্সপিয়াৰটো। এইটো এক্সপিয়াৰ টায়াৰ নতুন আছে, চাই লওক। গাড়ীখনৰ কণ্ডিশ্যনেই বহুত ধুনীয়া হয়। মই গোটেইখিনি দেখাই আছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। 1 টকাৰো কাম কৰাব নালাগে, চব কৰোৱা আছে।
সাৰ্ভিচিঙো হৈ আছে, আপোনালোকে লৈ চলাই থাকিলে হ'ল। ডিজেল ভাৰ্চনত মাইলেজটো ভাল পাব আপোনালোকে। তো আগতেও মোৰ তাত আহিছিলে, বহুতকেইখন চেল হৈ যায় জল্দি। আপোনালোকৰ যদি পচন্দ হয় মোক ফোন কৰিব। এইটো চাই লওক, একদম টিপ টপ কণ্ডিশ্যনত থকা হুণ্ডাই ভাৰ্না। আৰু এইখনৰ প্ৰাইচ আমি ৰাখিছোঁ 2,50,000 টকা, 2,50,000। তো 2,50,000 টকাত আপোনালোকে এইখন লৈ যাব পাৰিব। 2 নম্বৰ মডেল হয় এইটো ভাৰ্নাৰ। তো এইখন ল'ব পাৰিব, বহুত ধুনীয়া কণ্ডিশ্যনত আছে। 2,50,000 টকাত আপোনালোকে লৈ যাব পাৰিব, 2,50,000। আৰু এইখনত ফাইনেন্স নহ'ব, 2010 লাষ্ট হয়। তো কোনোবাই কেছত ল'ব লাগিব, যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰিব। ছিটবিলাক আপোনালোকে এডজাষ্টেবল আপ ডাউন কৰাই ল'ব পাৰিব। এইবিলাক চব এডজাষ্টেবল ছিষ্টেম আছে। তো এতিয়া মই মিটাৰটো দেখাই দিছোঁ, আপোনালোকে চাই ল'ব। তো মিউজিক ছিষ্টেমটো চাওক, পূৰা ধুনীয়া হৈ আছে। এচিটো বহুত ধুনীয়া, বহুত কুল হয়, বহুত জল্দি মানে ঠাণ্ডা কৰি দিয়ে। কিছুমান গাড়ীত অলপ টাইম লাগে, কিন্তু এইবিলাকত নাই, একদম জল্দি ঠাণ্ডা হৈ যায়। তো মই গাড়ীখন ষ্টাৰ্টত ৰাখিছোঁ, তো আপোনালোকক দেখাই আছোঁ। কিলোমিটাৰটো আপোনালোকে চাই ল'ব। এইটো চাই লওক, 71,000 চলিছে, 71,000 কিলোমিটাৰ চলিছে। একদম পূৰা জেনুইন পাব, চেক কৰি ল'ব পাৰিব আপোনালোকে। মই গাড়ী ষ্টাৰ্টত ৰাখিছোঁ, বহুত ধুনীয়া হয়। তো যদি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে এইখন ল'ব পাৰিব 2,50,000 টকাত, 2,50,000ত লৈ যাব পাৰিব। আৰু যদি মোৰ ভিডিঅ' চাই আহে তেনেহ'লে মই নিশ্চয় অলপ প্ৰাইচটো কমাই দিম। গ্লাছটো আপোনালোকে ভিতৰৰ পৰা মুভ কৰিব পাৰিব। তো এতিয়া মই ইঞ্জিনটো দেখাম, আপোনালোকে ইঞ্জিনটো চাই ল'ব। একদম ধুনীয়া হৈ আছে, চাকাচাক হৈ আছে। আপোনালোকে লৈ চলাই থাকক মাত্ৰ। আৰু ইঞ্জিনবিলাক বহুত হেভি হয়, বহুত হেভি, তাৰ বাবে চলায়ো বহুত কমফৰ্টেবল। আপোনালোকে যিমান লং জাৰ্ণি কৰিলেও মানে ভাগৰ নালাগে বা কঁকালৰ বিষ নহয়, বহুত কমফৰ্টেবল। এইটো চাওক, এফ্ৰণ্টটো এইবিলাক চিল্ডে আছে, অৰিজিনেল পেইণ্টত থকা গাড়ী। চাই লওক, মই একদম ওচৰৰ পৰা দেখাই দিছোঁ কণ্ডিশ্যনবিলাক। ৰেঞ্চ ইউজ হোৱা নাই গাড়ীখনত, বয়স হৈছে যদিও মানে তেনেকুৱা মানে ৰানিং কম, কাম কৰাব লগা হোৱা নাই এতিয়ালৈকে। এইবিলাক এনেই 3,00,000 3.5 লাখলৈকে একো টেনশ্যন নাই, চলাব পাৰে আপোনালোকে। বহুত হেভি ইঞ্জিন হয়, এইটো চাই লওক। তো যদি আপোনালোকৰ গাড়ীখন পচন্দ হৈছে তেনেহ'লে আপোনালোকে মোৰ নাম্বাৰত যোগাযোগ কৰিব পাৰিব। আৰু মই কৈছোঁ যে প্ৰাইচটো মোৰ ভিডিঅ' চাই আহিলে নিশ্চয় অলপ মই আপোনালোকক ডিছকাউণ্ট কৰাই দিম। আৰু যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল লাগে বা প্ৰাইচবিলাক হাই হৈছে, আপোনালোকে কমেণ্ট কৰি দিব, তেনেহ'লে ভাল লাগে ভিডিঅ'বিলাক বনাই। কমেণ্ট কৰিলে আপোনালোকে বেছি হ'লেও কৈ দিব, বা যদি ভিডিঅ'টো বনোৱাত কিবা অলপ যদি বেয়া হৈছে বা কিবা ভুল হৈছে আপোনালোকে কৈ দিব। তো আৰু যদি আমাৰ চেনেলত কোনোবা নতুন কৰি আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।